শাৰদীয় উৎসৱলৈ মাজত মাথো 5 দিন আয়োজনৰ অন্তিম পৰ্বত ব্যস্ত উদ্যোক্তাসকল মাজত আৰু মাথো 5টাহে দিন বাকী থকা অৱস্থাত শাৰদীয় দুৰ্গা পূজাৰ আয়োজকসকল আৰু খনিকৰসকল হৈ পৰিছে অতিকৈ ব্যস্ত এফালে দেৱী প্ৰতিমাৰ পূৰ্ণাংগ ৰূপ দিয়াত ব্যস্ত হৈছে খনিকৰসকল আনফালে পূজা মণ্ডপ ৰভা আদি সাজি উলিওৱাত ব্যস্ত আয়োজকসকল এয়া জাগিৰোডৰ জাগি ভকতগৰ শতবৰ্ষত ভৰি দিয়া আঞ্চলিক দুৰ্গা পূজাৰ এই বৰ্ষৰ আয়োজন 1923 চনতে আৰম্ভ হোৱা এই ভাগ দুৰ্গা পূজাৰ আয়োজক সমিতিয়ে এইবাৰ ভাগে ভাগে বছৰজোৰা কাৰ্যসূচী লোৱাৰ সিদ্ধান্ত লৈছে মৰিগাঁও জিলাৰ জাগিৰোড সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত জাগি ভকতগাঁও দুৰ্গোৎসৱ সমিতি আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে অতি পূৰ্বৰ পৰাই উদযাপন কৰি আহিছো এইবেলি আমাৰ এই জাগি ভকতগাঁও দুৰ্গোৎসৱ সমিতিখন শতবৰ্ষ গৰকিছে 1923 চনতেই আৰম্ভ কৰা এই দুৰ্গোৎসৱ এইবেলি আমি বৰ্ণাঢ্য বিভিন্ন কাৰ্যসূচীৰে 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 1 অক্টোবৰৰ পৰা আৰম্ভ কৰিম ইয়াত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী থাকিব আৰতি থাকিব বিভিন্ন ধৰ্মালোচনা অনুষ্ঠান থাকিব নাট ভাওনা প্ৰদৰ্শন হ'ব স্থানীয় যুৱকসকলৰ দ্বাৰা আমাৰ নাট্য প্ৰদৰ্শন হ'ব এনেধৰণৰ বিভিন্ন কাৰ্যসূচী আমাৰ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে